নমস্কাৰ মই ধীৰাজৰঞ্জন চৌধুৰী আবৃত্তি কৰিবলৈ লৈছোঁ ডক্টৰ ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ কবিতা গছ ভালপোৱা ককাৰ খং। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? এই দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ, একোকে নাখাওঁ। ধন্যবাদ।